Hello guys, welcome back to my YouTube channel MS Axom Vlogs. আজি দিয়াৰ কাৰণে ভিডিঅ' নাছিল সেইকাৰণে মই আজি এটা সৰুকৈ ভিডিঅ' বনাইছোঁ আপোনালোকে মেগী বনোৱা মোৰ শ্বৰ্টটো চাই লওক অলপমান বেলেগ টাইপত আজি বনাম মেগীটো দিয়ক ভিডিঅ'টো আৰম্ভ কৰিছোঁ ফাইনেলি গাইজ চাই লওক মোৰ তাতে আনি থোৱা মেগী নাই কিন্তু এই যোনটো প্ৰস্তুতটো চাইছে ন ইয়াৰ পৰা মই অলপমান যাদু কৰি কিনে আনিম চাব দেই চাই লওক গাইজ ওলাই গ'ল পিনেৰে পুৰা মেগীটো চাই লওক এইটো এতিয়া মই ধুই ল'লোঁ ধুই লোৱাৰ পিছত যিহেতুকে মই প্ৰফেচনেলি দেখাব নোৱাৰোঁ কিন্তু অলপমান প্ৰফেচনেল কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ সেইকাৰণে এইটো নালাগে আমাক এইটো এতিয়া বৰ্তমান এইটো মাজতে ভিডিঅ'টো ৰখোৱাৰ এটাই কাৰণ আছিল কাৰণ কিয় যিহেতুকে মই ছিংগল আছোঁ ন এতিয়া ঘৰত কোনো নাই সেইকাৰণে মানে কি হৈছে মই অলপমান শ্বৰ্টকেইটা অলপমান মিছ হ'ব পাৰে সেইকেইটা আপোনালোকৰ মিলাই হ'লে চাই ল'ব কাৰণ কিয় ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰি আছোঁ এই শ্বৰ্টটো আৰু আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব বেছি কৈ কিনে ব'ৰ নকৰোঁ আৰু ভিডিঅ'টো ডাইৰেক্ট ষ্টাৰ্ট কৰি যিহেতুকে দেখাই পাইছে এইটোৱে নহয় এটাই দি নহ'ব ইটোৱে লাগিব মই যিমান বেষ্ট দিব লাগে সিমান ট্ৰাই কৰিছোঁ সেই নাছিলে আৰু কাটাৰ কাৰণে সেইটো নাছিলে কাৰণে কাঁহী এখনকে উল্টাই কিনে তাতে কাটিম চাব শ্বৰ্টবিলাক চালে ভাল লাগে লাইকটো কৰি দিব আৰু চাই লওক তাৰপিছত মই গোটেই এণ্ডেঙলৈকে দেখাই আছোঁ